Hello friends, welcome to my YouTube channel. আজি আমি কিছুমান সংখ্যাৰ হৈতে পৰিচিত হ'ম যেনে স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, ঋণাত্মক সংখ্যা, ধনাত্মক সংখ্যা, অখণ্ড সংখ্যা আৰু আছে। গতিকে প্ৰথমতে আমি শিকিম স্বাভাৱিক সংখ্যা মানে কি। এক সেকেন্ড। তোমালোকে কপি আৰু পেন লৈ বহা, ভিডিওটোৰ লগে লগে তোমালোকে এইখিনি নোট কৰি যাবা, তেতিয়াহে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব। গতিকে চোৱা, প্ৰথম আহিব আমাৰ স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা মানে আমি যিবোৰ সংখ্যা গণনাৰ বাবে ব্যৱহাৰ কৰোঁ সেইবোৰ সংখ্যাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যেনে 1 2 3 4 5 6 এনেকৈ ইনফিনিটিলৈকে গৈ থাকিব। গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো যিটো আমি নিৰ্ণয় কৰিব নোৱাৰোঁ, যিটো নাই মানে। গতিকে চোৱা, তাৰপিছত আহিব পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা 0ৰ পৰা ষ্টাৰ্ট হয়, 0 1 2 3 4 5 6 ডট ডট অসীমলৈকে গৈ থাকিব। তাৰপিছত আহিব যুগ্ম সংখ্যা। যুগ্ম সংখ্যা মানে তোমাৰ 2 4 6 8 10 12 এনেকৈ গৈ থাকিব। মানে যুগ্ম সংখ্যাৰ ডেফিনেশ্যনটো আমি এনেকৈ দিব পাৰোঁ, যিবোৰ সংখ্যা 2ৰে বিভাজ্য হয়, মানে 2ৰে হৰণ যায়। চ' এই 2টো 2ৰে হৰণ যায়, 4টো 2ৰে হৰণ যায় সম্পূৰ্ণৰূপে। গতিকে এইবোৰ সংখ্যাক যুগ্ম সংখ্যা বুলি কোৱা হ'ব। তাৰপিছত আহিব আমাৰ অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা মানে 1 3 5 7 9 11 মানে যিবোৰ সংখ্যা 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয়। চ' 1 to 2ৰে বিভাজ্য নহয়, 3 to 2ৰে বিভাজ্য নহয়। গতিকে যিবোৰ সংখ্যা 2ৰে বিভাজ্য নহয় সেইবোৰ সংখ্যাক অযুগ্ম সংখ্যা বুলি কোৱা হ'ব। তাৰপিছত আহিব আমাৰ ঋণাত্মক সংখ্যা। ঋণাত্মক সংখ্যা মানে যিবোৰ সংখ্যাৰ আগত মাইনাছ চিন থাকে, -1 -2 -3 -4 -5 -6 -7 মানে যিবোৰ সংখ্যাৰ আগত মাইনাছ চিন থাকিব সেইবোৰ সংখ্যাক ঋণাত্মক সংখ্যা বুলি কোৱা হ'ব। তাৰপিছত আহিব আমাৰ ধনাত্মক সংখ্যা। মানে ধনাত্মক সংখ্যা যিবোৰ সংখ্যাৰ আগত প্লাছ চিন থাকিব, যেনেকৈ +1 +2 +3 +4 +5 +6 মানে চোৱা, এতিয়া যিবোৰ সংখ্যাৰ আগত প্লাছ চিন থাকে সেইবোৰক ধনাত্মক সংখ্যা বুলি কোৱা হয়। এতিয়া চোৱা, কোনো এটা সংখ্যাৰ আগত প্লাছ চিন থাকিলে প্লাছ চিনটো নিদিলেও হয়। ইয়াত যদি মই প্লাছটো মুচিও দিওঁ তেতিয়াও কোনো মেটাৰ নকৰে। চোৱা, প্লাছটো নাইকিয়া কৰি দিলেও কোনো মেটাৰ নকৰে। মানে কোনো সংখ্যাৰ আগত প্লাছ চিন নাথাকিলেও প্লাছ চিন থকা বুলিয়েই বুজায়। গতিকে 1 2 3 4 5 এইবিলাক হৈছে ধনাত্মক সংখ্যা। তাৰপিছত আহিব আমাৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা মানে শূন্যক লৈ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়।